ডিছক্লেইমাৰ গাইজ যে আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত বহুতেই ক'ব বা ভাবিব যে আপুনি এভাৰেজ ষ্টুডেণ্ট নহয়। কিন্তু যিমানখিনি পৰিস্থিতিৰ সন্মুখীন হৈছোঁ বা যেনেকুৱাকৈ পঢ়িছোঁ কেনেকুৱাকৈ পঢ়িবলগীয়া হৈছে এইবিলাকৰ পৰা মই এটাই বুজি উঠিছোঁ যে য়েছ আই এম এন এভাৰেজ ষ্টুডেণ্ট। মই এগৰাকী এভাৰেজ ষ্টুডেণ্টেই হয়। যেতিয়া স্কুলত আছিলোঁ তেতিয়া টপাৰ আছিলোঁ আৰু যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিছিলে তেতিয়া স্কুলৰ ভিতৰত 2 নম্বৰত আছিলোঁ। তাৰপিছতে যেতিয়া কলেজলৈ গ'লোঁ তেতিয়া ছায়েন্স ষ্ট্ৰীমত নাম লগাই দিয়া হ'ল। মোৰ ইচ্ছা আছিল, মোৰ ইচ্ছাৰ বাবেই লগোৱা হ'ল। তাৰপিছত কি হ'ল, টিউশ্যন থাকে তিনিটাকৈ, ইমান টিউশ্যন থাকে, অকণমান দূৰলৈ যায় যিহেতু পঢ়িব লাগে, ঘৰত আহি পেলাই টিউশ্যন কৰি আহি পেলাই ইমান ভাগৰ লাগে, পঢ়িব ইচ্ছা নাযায়, গতিকে নপঢ়োঁ, তেনেকুৱাকৈ শুই যাওঁ। কিন্তু এক্সামৰ আগে আগে অকণমান পঢ়োঁ, যাৰ বাবে ৰিজাল্ট একদম ভাল হোৱা নাছিলে ফাৰ্ষ্ট ইয়েৰত। আৰু তেনেকুৱাকৈ গাইড কৰা মানুহো যিহেতু নাছিলে আমাৰ গোটেই ঘৰখনত, ময়ে আছিলোঁ ফাৰ্ষ্ট যিয়ে ছায়েন্স ষ্ট্ৰীমত নাম লগাইছিলোঁ। বা এনেকুৱাকৈ মই গৌৰৱ কৰা নাই, কিন্তু মানে ৰিয়েলিটিটো আপোনালোকক ক'ব বিচাৰিছোঁ যে মই একাডেমিক লাইনত অকণমান ভাল কৰা ময়েই আছিলোঁ। আৰু মা দেউতাৰো যিহেতু পঢ়া লিখা নাছিলে, বা তেওঁলোকক মই ক'ব বিচৰা নাই যে তেওঁলোক অশিক্ষিত, কাৰণ মোৰ বাবে তেওঁলোক একেবাৰেই অশিক্ষিত নহয়। তেওঁলোকে কিতাপী জ্ঞান যদিও মোক দিব পৰা নাছিলে, কিন্তু সেই কিতাপী জ্ঞানখিনি কেনেকুৱাকৈ আয়ত্ত কৰিব লাগে বা আয়ত্ত কৰাৰ যি মাধ্যম, সেই মাধ্যমৰ ফালে মোক ঠেলিয়াই দিছিলে। আৰু তাৰ উপৰিও শিষ্টাচাৰ, ব্যৱহাৰ, ভদ্ৰতা, নম্ৰতা, কাৰ লগত কেনেকুৱাকৈ কথা পাতিব লাগে, এইখিনি মা দেউতাই মোক ধুনীয়াকৈ শিকাইছিলে। গতিকে মই ক'ব বিচাৰিছিলোঁ যে যদিও মা দেউতাৰ বেকগ্ৰাউণ্ড বা একাডেমিক বেকগ্ৰাউণ্ড শূন্য বুলিয়েই ক'ব পাৰি, সেইবাবেই চাগে একাডেমিক লাইনত বা কেনেকুৱাকৈ পঢ়িব লাগিব, ইমানবিলাক টিউশ্যন আৰু ইমান ক্লাছ কৰি আহি পেলাই কেনেকুৱাকৈ পঢ়িব লাগিব, সেইখিনি মা আৰু দেউতা অৱগত নাছিলে আৰু ময়ো নাছিলোঁ। গতিকে মোৰ ফাৰ্ষ্ট ইয়েৰত ৰিজাল্ট একেবাৰেই বেয়া হৈছিলে। ছেকেণ্ড ইয়েৰত কনচেপ্ট, যিহেতুকে ছায়েন্স বুলি ক'লে আপোনালোকৰ কনচেপ্ট বেছডে হয়, গতিকে ফাৰ্ষ্ট ইয়েৰৰ আপোনালোকৰ কনচেপ্টখিনি যদি নাথাকে, ছেকেণ্ড ইয়েৰতো আপোনালোকে কনচেপ্টখিনি আয়ত্ত কৰিবলৈ বহুত প্ৰব্লেমেই হৈ যায়। তাৰপিছত যিহেতু আই থিংক ফাইনেল এক্সামলৈকে 3 মাহ আছিলে, আৰু সেই 3 মাহত মই পঢ়িছিলোঁ, বহুত ভালকৈয়ে পঢ়িছিলোঁ। পঢ়ি পেলাই 68% গোটাবলৈ সক্ষম হৈছিলোঁ। আৰু সেই 68% মই সদায় এভাৰেজ বুলিয়ে মানো। আৰু ইমানবিলাক ল'ৰা ছোৱালীৰ ভিতৰত ইমান নম্বৰ লোৱা, ইমান পাৰ্চেণ্টেজ লোৱা ল'ৰা ছোৱালীৰ ভিতৰত 68 বহুতখিনি ল'ৰা ছোৱালীয়ে পাইছিলে, যাৰ বাবে মই নিজকে এভাৰেজ বুলি মানো। আৰু সেই 68%খিনি পাবলৈও মই বহুত কষ্ট কৰিবলগীয়া হৈছিলে। এজন ব্ৰিলিয়েণ্ট মাইণ্ডৰ ল'ৰা বা ছোৱালী এগৰাকীৰ দৰে মই অকণমান কমকৈ পঢ়ি পেলাই 68% পোৱা নাছিলোঁ। গতিকে সেইবাবে মই ভাবোঁ যে মই এগৰাকী এভাৰেজ ষ্টুডেণ্ট। আকৌ ডিগ্ৰী সময়ত বা গ্ৰেজুৱেশ্যনৰ সময়তো মই কষ্ট কৰিবলগীয়া হৈছিলে। তেতিয়াও ডিগ্ৰী বা গ্ৰেজুৱেশ্যনৰ সময়তো মই ভালদৰে পঢ়িব পৰা নাই, একেই অৱস্থা। যদিও বেলেগ লাইন প্ৰেম প্ৰীতি লাইনত ধান্দা নাছিলে, তথাপিও পঢ়িব পাৰিলোঁহেঁতেন যদি অকণমান গাইডেঞ্চ ভালকৈ পালোঁহেঁতেন, বা নাজানো কি হ'ল, কিয় নপঢ়িলোঁ, ভাগৰুৱা কিবা কিবি এনেকুৱাকেই গুচি গ'ল। মই মোৰ ফ্ৰেণ্ড এজনী আছিলে, তাই টপাৰ হয়, মোৰ জুলজি মেজৰ আছিলে, তাই টপাৰ। তাইৰ আগত মই কওঁ যে মই জানানে মই ভালদৰে স্ক'ৰ কৰিব পাৰোঁ, কিন্তু মই নপঢ়োঁ, মোৰ পঢ়িবলৈ ইচ্ছা নাযায়। এতিয়া এইখিনি কৈ কি লাভ বাৰু কওকচোন? আপুনি যদি পাৰে, আপুনি যদি আপোনাৰ পটেনচিয়েল জানে, তাৰপিছতো যদি আপুনি পঢ়া নাই, এইটো কাৰ দোষ বাৰু? বেলেগৰ দোষটো হ'ব নোৱাৰে, মা দেউতাৰ দোষটো হ'ব নোৱাৰে, যে ব্লেম কৰিব নোৱাৰোঁ যে গাইডেঞ্চ নাপালোঁ বুলি। কিন্তু তাকেই নিজে পঢ়িব লাগিছিলে, সেইকাৰণে নপঢ়িলোঁ। গতিকে গোটেই ছেমিষ্টাৰবিলাকত মোৰ যোনবিলাক আমাৰ পইণ্ট থাকে, গ্ৰেড পইণ্ট এনেকুৱা, সেইবিলাকো ভাল নাছিলে। 5.7, 5.1 কিবা সেনেকুৱাকৈ আছিলে, 6.5 to 6ৰ ভিতৰতে আছিলে। তাৰপিছত যেতিয়া লকডাউন আহিলে, লকডাউনৰ সময়ত অনলাইন এক্সাম হৈছিলে, আৰু এই অনলাইন এক্সামৰ বাবেই চাগে মই 7, 8 এনেকুৱাকৈ পইণ্ট পাইছিলোঁ। আৰু যাৰ বাবে এইখিনিয়ে মোক বৰঙণি যোগাইছিল যে মই যাতে মোৰ এইখিনি গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ বা আমাৰ গ্ৰেড পইণ্টখিনি মই অকণমান যদি বঢ়াব পাৰোঁ, এইটোৱে সহায় কৰিছিলে। গতিকে এই গোটেইখিনি সামৰিয়ে মই নিজকে এগৰাকী এভাৰেজ ষ্টুডেণ্ট বুলিয়েই ক'ব বিচাৰোঁ, যে মই সহজতে একো বস্তু পোৱা নাছিলোঁ। অকণমান পঢ়িলেই মই একো বস্তু পোৱা নাছিলোঁ, পঢ়িবলগীয়া হৈছিলে, কষ্ট কৰিবলগীয়া হৈছিলে কিবা এটা পাবলৈ। গতিকে এই ভিডিঅ'টো বনোৱাৰ পাৰ্পাছ এইটোৱেই যে আপোনালোকেও যদি ভাবে যে মই এভাৰেজ ষ্টুডেণ্ট, মোতকৈ বহুত ভালকৈ ভাল ল'ৰা ছোৱালী আছে একাডেমিক লাইনত, যি মোতকৈ বহুত ভাল ৰিজাল্ট কৰিছে, গতিকে সিহঁতে পাৰিব, মই আৰু পাৰিমনে? আপোনালোকে যদি তেনেকুৱাকৈ ভাবি আছে, আৰু যদি আপোনালোকে বিল' এভাৰেজ ষ্টুডেণ্টো হয়, আৰু আপোনালোকে যদি আকৌ তেনেকুৱাকেই ভাবি আছে, গতিকে আপোনালোকক মই এটা কথা ক'ব বিচাৰোঁ যে হাৰ্ড ৱৰ্কে চব বস্তুকে বিট কৰিব পাৰে, ইভেন স্মাৰ্টনেছক, ইভেন টেলেণ্টকো বিট কৰিব পাৰে হাৰ্ড ৱৰ্কে। চ' মই যেনেকুৱাকৈ কৰিছোঁ, আপোনালোকেও যদি কৰিব পাৰে বা আপোনালোকেও যদি কৰে, ADRE 3.0 আপোনালোকে নিশ্চয় সফল হ'ব।
আৰু সময়ে আপোনালোকক বা চবকে কেতিয়াবা দুখী চায়। গতিকে আপোনালোকে ভাগি নপৰিব। আৰু আপোনালোকক এইখিনিও কৈ দিছোঁ, মই কৈ আছোঁ যে হাৰ্ড ৱৰ্ক কৰিছোঁ, কিন্তু মই চাগে মোৰ ফুল পটেনচিয়েলত হাৰ্ড ৱৰ্ক কৰিব পৰা নাছিলোঁ। কাৰণ যেতিয়া ADREৰ নটিফিকেশ্যন ওলাইছিলে, যেতিয়া ADREৰ এক্সাম ডেট ওলাইছিলে, মই 2024ত বহুত বেয়া কণ্ডিশ্যন এটাত আছিলোঁ। ফিজিকেলি হেল্থটো মোৰ বহুত বেয়া হৈ গৈছিলে, আৰু বিকজ অফ ষ্ট্ৰেছ আৰু কিবা কিবি লগ লাগি পেলাই বহুত বেয়া হৈ গৈছিলে। এটা সময়ত এনেকুৱা আহিছিলে, মই ভাবিছিলোঁ কি মই ৰিকভাৰ নকৰিমেই নেকি, কিন্তু ভগৱানৰ কৃপাত কৰিলোঁ ৰিকভাৰ। আৰু ৰিকভাৰ কৰাৰ পিছতো যিহেতুকে তাৰ ভালকৈ ৰিকভাৰ কৰাই নাই মই, নকৰোঁতেই ADREৰ এক্সাম ডেট ওলাইছিলে, আৰু তেতিয়া চাগে আছিলে কিছু সময় 4 months অৰ ছামথিং কিবা কিবি আছিলে। গতিকে তেতিয়াই মই ভাবিলোঁ যে ঠিকে আছে, যি হয় হ'ব, মই যিমানখিনি পাৰোঁ নিজৰ দি পেলাই পঢ়া যাওক। আৰু এনেকুৱা এটা কণ্ডিশ্যন আছিলে মোৰ যে মই বেছি সময় বহি থাকিব পৰা নাছিলোঁ, আৰু মই ৰাতি সোনকালে শুই যাব লগা হৈছিলে। যদি দেৰিলৈকে থাকোঁ তেতিয়াহ'লে সেইটোৱে মোৰ হেল্থৰ ওপৰত ইম্পেক্ট পেলাইছিলে, আৰু সেইটো মই কেতিয়াও হ'ব দিব পৰা নাছিলোঁ। বা মা দেউতাই কৈছিলে ইমান দেৰিলৈকে নাথাকিবি। গতিকে মই ভাত পানী খাই পেলাই এৰাউণ্ড 10:30 বা 11টা মানত মই শুই গৈছিলোঁ, আৰু চেষ্টা কৰিছিলোঁ যাতে ৰাতিপুৱা সোনকালে উঠিব পাৰোঁ, আৰু সোনকালে উঠি পেলাই যাতে পঢ়িব পাৰোঁ। কিমান পাৰিছোঁ কিমান নোৱাৰিছোঁ নাজানো। যদি মই নিজৰ পৰা 100% দিব লাগিছিলে, মই ফুল পটেনচিয়েলতো দিব পৰা নাছিলোঁ, কিন্তু যিমানখিনি পাৰিছোঁ সিমানখিনিৰ বাবেই চাগে ভগৱানে চকু মেলি চাইছে, বা তাৰ কাৰণে চাগে লাক মোৰ ফেভাৰত আহিছে। আৰু প্ৰায়ৰিটিৰ কথা মই শ্বৰ্ট ভিডিঅ'টোত আপোনালোকক কৈছোঁ যে প্ৰায়ৰিটি কোনটো আপোনালোকে বিচাৰে যে এইটো মই পাব বিচাৰোঁ, এইটো মোৰ নেক্সট ইয়েৰত মোৰ গ'ল, মই এইটো পাব লাগিব, ইয়াৰ কাৰণে কষ্ট কৰিব লাগিব। মোৰ কি হৈছিলে, ঘৰৰ কণ্ডিশ্যন, ইকনমিক কণ্ডিশ্যন মোৰ বেছি ভাল নহয়। দেউতা ক্লাছ 9ৰ পৰা কোম্পানী এটাত কাম কৰি আছে। এতিয়া তেওঁৰ বয়সো যিহেতু বাঢ়ি আহিছে, কেতিয়াবা এনেকুৱা লাগে যে কি কৰি আছোঁ মই, কিয় এটা কাম কৰিব পৰা নাই, কিয় দেউতাক সহায় কৰিব পৰা নাই, ইমান বয়সলৈকে দেউতাই মোক খুৱাই থাকিবলগীয়া হৈছে, বহুত কিবা কিবি চিন্তা এনেকুৱাকৈ। আৰু মই যেতিয়া ADRE প্ৰিপেৰেশ্যন চলোৱা ষ্টাৰ্ট কৰিছোঁ, তেতিয়া মই অলৰেডি DLED কৰি আছিলোঁ। DLED কিমান ইয়েৰত আছিলোঁ, 2nd 3rd চেমত আছিলোঁ চাগে। আৰু তেতিয়া মই মানে চুজ কৰিবলগীয়া হৈছিলে যে মই কোনটোক বেছি সময় দিম, কোনটোক মই ছেক্ৰিফাইচ কৰিম, কোনটো মোৰ ফাৰ্ষ্ট অপশ্যন হ'ব, কোনটো মোৰ ছেকেণ্ড অপশ্যন হ'ব। DLED কৰিছিলোঁ যদিও DLEDৰ বস্তু মই পঢ়া নাছিলোঁ দেই। এক্সামৰ আগদিনা বা 2 দিন 3 দিন আগতহে, ফাইনেল এক্সামৰ 2 দিন আগত বা 1 দিন 3 দিন এনেকুৱাকৈ আগত পঢ়িছিলোঁ। আৰু ছেশ্যনেল যদি থাকে পঢ়িছিলোঁ, আৰু ছেশ্যনেল যদি থাকে তেতিয়াহ'লে মই এদিন মানে তাৰ আগদিনাখনে পঢ়িছিলোঁ। গতিকে DLEDটোৰ পঢ়াখিনি মই ছেকেণ্ড অপশ্যন হিচাপে ৰাখিবলগীয়া হৈছিলে, যিহেতু মোক এটা জবৰ প্ৰয়োজন আছিলে। আৰু এই অপৰচুনিটিটো এৰি দিয়া মানে মোৰ বাবে বহুত এটা ডাঙৰ প্ৰব্লেম যেন মোৰ ফিল হৈছিলে। গতিকে তাক ছেকেণ্ডেৰী হিচাপে ৰাখি পেলাই ফাৰ্ষ্ট প্ৰায়ৰিটি মই ADREক দিছিলোঁ, আৰু দি পেলাই চাগে সফল হ'লোঁ কিছু ক্ষেত্ৰত। আৰু তাত মোৰ মাৰ্কছ বহুতখিনি কম আছে, বা ইনভলভমেণ্ট তাৰ বস্তুবিলাকত মোৰ বেছি নাই। কিন্তু এইটো আপোনালোকে ভুল নাভাবিব যে ভৱিষ্যতে যদি মই টিচাৰ হওঁ, মই যে এগৰাকী বেয়া টিচাৰ হ'ম, মই সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰণ হয়, মই ভালকৈ নপঢ়িব পাৰোঁ তাত, মই ক্লাছ কিছু মিছ কৰিব পাৰোঁ, কিন্তু ইয়াৰ কথা এইটো নহয় যে মই ষ্টুডেণ্টখিনিক কেনেকুৱাকৈ পঢ়াব লাগে তাৰ জ্ঞানখিনি মই আয়ত্ব কৰা নাই। কাৰণ আমাৰ ইণ্টাৰ্ণশ্বিপ থাকে, আৰু ইণ্টাৰ্ণশ্বিপত আমি স্কুলত যাওঁ, তেওঁলোকক শিকাওঁ। ৰাইটটো দি লওঁ দেই, আন্ধাৰ হৈছে। স্কুলত যাওঁ, স্কুলত গৈ পেলাই আমাৰ ষ্টুডেণ্টখিনিক শিকাবলগীয়া হয়। আৰু ইণ্টাৰেষ্টিং কথা আছিল, মই যিহেতুকে আপোনালোকক কৈছোঁৱেই যে মই বেছি এক্টিভ নাছিলোঁ, আৰু নথকা কাৰণে টিচাৰখিনিও ধৰক চিনি নাপাইছিলে তেনেকুৱাকৈ। ভাবিবও পাৰে তেওঁলোকে চাগে পাল মৰা বুলি কিবা কিবি। কিন্তু কথাটো হ'ল, যেতিয়া ADRE বেষ্ট মুমেণ্ট, মোৰ বাবে ভাল লগা এটা মুহূৰ্ত। ADRE যেতিয়া ক্লিয়াৰ হ'ল মোৰ ফাইনেলি, তেতিয়া আমাৰ ফেয়াৰৱেল হৈছিলে তাৰ কিছুদিন পিছতে। আৰু যেতিয়া ফেয়াৰৱেললৈ গৈছিলোঁ, তেতিয়া মোৰ এগৰাকী জুনিয়ৰ, তাই কৈছিলে যে কংগ্ৰেচুলেশ্যন বুলি, যে এটা ভাল খবৰ আছে, আমাৰ নমিতা বায়ে ADRE 2.0 ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ লগতে আকৌ এটা কৈছিলে যে আমি ইণ্টাৰ্ণশ্বিপত বাক দেখিছোঁ যে ইমান ধুনীয়াকৈ ষ্টুডেণ্টখিনিৰ লগত কথা পাতে, ইমান ধুনীয়াকৈ ষ্টুডেণ্টখিনিৰ লগত এংগেজ হয় বা বুজায় বা মেইনটেইন কৰে এটা ধুনীয়া ৰিলেশ্যনশ্বিপ ষ্টুডেণ্টখিনিৰ লগত, এনেকুৱাকৈ কিবা কিবি কৈছিলে। আৰু ADREটো বাৰু মোৰ বাবে ভাল লগা এটা মুহূৰ্ত আছিলে, কিন্তু চবতকৈ মানে চুই যোৱা কথাখিনিয়ে এইখিনি যে টিচাৰ্ছখিনিয়ে চাগে নাজানিছিলে, হয়তো মোক চিনিও নাপাইছিলে, কাৰণ মই কৈছোঁৱেই আপোনালোকক যে মই সিমান এক্টিভ নাছিলোঁ তাত। বিভিন্ন কাৰণ আছিল, এইটো এটা ADRE কাৰণ আছিল, আৰু হেল্থো যিহেতু ভাল নাছিলে। কিন্তু তেওঁলোকে যে সিদিনাখন লাষ্ট দিনা হ'লেও গম পাইছে যে এনেই
থকা নাই বা পাল মাৰি থকা নাই যে ষ্টুডেণ্টখিনি আমাৰ কৰ্চটো কৰাৰ মেইন মটিভটোৱেই যিহেতুকে স্কুলত গৈ ষ্টুডেণ্টৰ লগত যাতে আমি ভালকৈ কমিউনিকেট কৰিব পাৰোঁ, তেওঁলোকে কিহত অসুবিধা পাইছে সেইবিলাক আমি বুজি পাই পেলাই তেওঁলোকক পঢ়ুৱাব পাৰোঁ। সেই জ্ঞানখিনি যে মই আয়ত্ত কৰিব পাৰিছোঁ আৰু এইখিনি কথা যে তেওঁলোকে বুজিবলৈ সক্ষম হৈছিলে বা এইখিনি কথাৰ বাবে যে বেলেগৰ পৰা এপ্ৰিচিয়েশ্যন পাইছিলোঁ, এইখিনিও মোৰ বাবে ডাঙৰ কথা এটা আছিলে। গতিকে সেয়াই আছিলে কাহানী। তেনেকুৱাকৈ সেইটোক ছেকেণ্ডেৰী হিচাপে ৰাখি পেলাই প্ৰায়ৰিটি দিছিলোঁ ADRE, যিহেতু এটা জবৰ বহুত প্ৰয়োজন আছিলে। সেই প্ৰায়ৰিটি দিয়াৰ বাবেই চাগে ছাকচেছখিনি কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ। আৰু এই ছাকচেছত বহুখিনি মানুহ মোৰ লগত জড়িত হৈ আছে, আৰু মোৰ মা দেউতা আৰু বহুখিনি আছে, বহুখিনি এটা ফেমিলি আছে। আৰু তাৰোপৰি মোৰ ফ্ৰেণ্ড দুজনী, ভাল ফ্ৰেণ্ড তেওঁলোক আছে। ইয়াৰ উপৰিও মোৰ ভাইটি আছে, সিহঁতেও বহুত এনকাৰেজ কৰিছিলে যে পাৰিবি বুলি, ভালকৈ পঢ়। চাগে সিহঁতে জানিছিলে মোৰ কেপাবিলিটিখিনি, মোৰেই চাগে বিশ্বাস হোৱা নাছিলে মই পাৰিম বুলি। আৰু মোৰ ফ্ৰেণ্ড দুগৰাকী যাৰ কথা কৈছিলোঁ, সিহঁতে বৰ্তমান এতিয়া এটা নিজৰ ভাল ফিউচাৰ বনাবৰ কাৰণে কষ্ট কৰি আছে। মই বহুত চিয়'ৰ যে সিহঁতেও এটা ভাল ডেষ্টিনেশ্যনত উপনীত হ'বই হ'ব, কাৰণ সিহঁতে বহুত কষ্ট কৰি আছে। আৰু সিহঁতৰ বাবেও মই ভালে বিচাৰিছোঁ, ভাল হওক, সোনকালেই হওক। আৰু এয়াই আছিলে গোটেই ষ্টৰিটো। মই যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ। আকৌ বহুত কিবাকিবি আছে, যিহেতুকে ছোৱালী ছিৰিজ এটা ষ্টাৰ্ট কৰিছোঁ, গতিকে তাত আপোনালোকে শুনিবলৈ পাব, সুখ দুখ গোটেইখিনি শুনিবলৈ পাব। এট দ্য এণ্ড শেষত ক'ব বিচাৰোঁ যে ইট ডাজণ্ট মেটাৰ ইফ ইউ আৰ এন এভাৰেজ ষ্টুডেণ্ট অৰ এ বিল' এভাৰেজ ষ্টুডেণ্ট, যে এইটো মেটাৰ নকৰে যে আপুনি এভাৰেজ ষ্টুডেণ্টে হয় নে আপুনি বিল' এভাৰেজ ষ্টুডেণ্টে হয়। যদি আপোনাৰ কষ্ট কৰিব পৰা ক্ষমতাখিনি আছে, আপুনি যদি কষ্ট কৰিব পাৰে, এইখিনিয়ে আপোনাক আপোনাৰ লক্ষ্যত উপনীত কৰাত সহায় কৰিব পাৰে। গতিকে অল দ্য বেষ্ট টু অল দ্য এক্সপিৰিয়েঞ্চ অফ ADRE 3.0। আৰু বাকী বিভিন্ন যি গভৰ্ণমেণ্ট এক্সামছ আহি আছে, আপোনালোকে যদি তাৰ বাবে প্ৰিপেয়াৰ কৰি আছে, আপোনালোকক গোটেইখিনিকে বহুত বহুত শুভেচ্ছা থাকিল। কষ্ট কৰক, সফল হ'বই। বাই বাই।